खुलुमबाय आं उदांस्रि मुसाहारि नैजिगुनं सुख्लाय सेरफां बियाबाव इउपिपिएल दोलोआ मोनबा प्राइमारिखौ लानानै बिसायख'थि फोसावदिं मेल खुंदों। इउपिपिएल दोलोनि बिसायख'थि फोसावदिं मेलजों लोगोसे बीजेपी दोलोनि गोबां मावथिफोरा इउपिपिएल दोलोआव जयेन जादों। दिनै नैजिगुनं सुख्लाय सेरफां बियाबनि बेन्दोंआव थानाय गासै मोनबा नावखाथा सुवाकपुर औवाबारि देवसुङा आरो काटुलबारि प्राइमारिखौ लानानै बिटिसि बिसायख'थिनि थाखाय बिसायख'थि फोसावदिं मेल खुंदों। मख'नो गोनांदि इउपिपिएल दोलोनि बिजाथि प्रदीप नार्जारिखौ देरहासार खालामनायनि थांखिजों इउपिपिएल दोलोनि आफादगिरि प्रमद बर'नि नुजाथिनायाव बे फोसावदिं मेलखौ खुंदों। दिनैनि बे बिसायख'थि फोसावदिं मेलखौ नैजिगुनं सुख्लाय सेरफां ब्लक इउपिपिएलनि बानजायनायाव जलथिंफारायाव थानाय गेलेग्रा फोथाराव सानसेनि हाबाफारिजों खुंनाय जादों। बे फोसावदिं मेलजों लोगोसेनो दिनै बीजेपी दोलोनि गासै 300निबो बांसिन रायजो राजाफोरा इउपिपिएलनि आफादगिरि प्रमद बर' बिथांजों इउपिपिएल दोलोआव जयेन जादों। दिनैनि बे बिसायख'थि फोसावदिं मेलाव पबित्र कुमार बर', प्रमद बर', राजखान्थि दिथागिरि कबद कुमार राभा, तामुलपुर जिल्ला इउपिपिएलनि आफादगिरि दीपांकर राभा, ममाय कार्तिक बर', नैजिगुनं सुख्लाय सेरफां ब्लक इउपिपिएल दोलोनि आफादगिरि बलेन्द्र नार्जारि आरो गाहाय नेहाथारि करत नाथजों लोगोसे इउपिपिएल दोलोनि मावथि आरो गोबां रोजा रोजा रायजो राजाफोरा बाहागो लादों। অংশগ্রহণ কৰিছো আমাৰ প্ৰাৰ্থী প্ৰদীপ নাৰ্জাৰি ডাঙৰীয়াৰ হৈ আৰু শুক্লাই চেৰপাং সমষ্টি যেহেতু মোৰ ওচৰৰে সমষ্টি মই দিনে নিশাই ইয়াৰ খবৰটো পাই থাকো। আমাৰ ওয়াৰ্কাৰ বিলাকে জানুৱাৰী মাহৰ পৰাই কাম কৰি আছিল আৰু জানুৱাৰী মাহৰ পৰা জুলাই মাহলৈকে বহুত পৰিশ্ৰম কৰি ইতিমধ্যে সমষ্টি আমাৰ জিকাৰ অৱস্থাত জুলাই মাহতে আহি গৈছে আৰু এতিয়া শুক্লাই চেৰপাঙত আমাৰ ইউপিপিএলৰ নিজৰে ৮,০০০ পৰিয়াল আছে আৰু সেই ৮,০০০ পৰিয়াল তিনটা কৰি যদি ভোট হিসাব কৰা যায় তো ২৪,০০০ ভোট আহি আছে। কিন্তু আমি ইয়াত প্ৰায় ২৭,০০০ ২৫ৰ পৰা ২৭,০০০ ভোট পাম আৰু এইবাৰ ইউপিপিএল দলত আপোনালোকে দেখিছে যে ইয়াত বিভিন্ন দলৰ পৰা আহি সদায় যোগদান কৰিছে। মই এতিয়াই যোগদান কৰি আছো আৰু অলপ আগতে যোগাযোগ হৈছে আৰু বিভিন্ন দলৰ পৰা ৩,০০০ আজি গধূলি বা অহাকালি ৰাতিপুৱা জয়েন কৰিবলৈ আহি আছে। মোক অনুৰোধ কৰি আছিলে যে আপুনি পাৰে থাকিব লাগে, কিন্তু মই বিভিন্ন মিটিং আছে কাৰণে থাকিব নোৱাৰিম। যিয়ে নহওক এই শুক্লাই চেৰপাং সমষ্টি দীঘলীয়া সময় বিপিএফৰ দখলত আছিলে আৰু যোৱা ৫টা বছৰ বিজেপিৰ দখলত আছিলে। আজি শুক্লাই চেৰপাং অঞ্চলৰ ৰাইজে বড়োই হওক, অসমীয়াই হওক, মাইনৰিটি হওক, আদিবাসী হওক, গোৰ্খা হওক, সব জনগোষ্ঠীয়ে তেখেতসকলৰ যিবিলাক কাম কাজ এইটো ভাল পোৱা নাই। ক'বাত নহয় ক'বাত কিবা ভুল হৈছে আৰু ইউপিপিএল দলৰ যিটো এটা নীতি আৰু আদৰ্শ, ইউপিপিএল দলৰ আমাৰ দলীয় যিটো চিন্তা এইটো সবে আঁকোৱালি লৈছে। কাৰণ আমি ২৬টা জনগোষ্ঠী আৰু ৩৫ লক্ষ জনগণক আগুৱাই নিয়াৰ কাৰণে তেখেতসকলক সেৱা কৰাৰ কাৰণে ইউপিপিএল দলটো গঠন কৰিছোঁ। তেখেতসকলে দেখিবলৈ পাৰে নিজ চকুৰে যে ৪০টা বছৰৰ পিছত প্ৰথম ৫টা বছৰ শান্তিত শুবলৈ পাৰিছে, খাবলৈ পাৰিছে, এইটো হ'ল ইউপিপিএলৰ সময়ত। গতিকে আজি শুক্লাই চেৰপাঙৰ ৰাইজক মই ধন্যবাদ জনাইছোঁ যে সকলো ইউপিপিএল দলক বিশ্বাসত ৰাখিছে। আমাৰ শুক্লাই চেৰপাং ইউপিপিএলত বিশ্বাসত লৈছে, সবে শুক্লাই চেৰপাং ইউপিপিএল দল আৰু প্ৰদীপ নাৰ্জাৰে আশীৰ্বাদ কৰিছে। গতিকে এই নিৰ্বাচনত বেলেগ দলে আৰু ইমান কষ্ট কৰি লাভ নাই, কাৰণ এই নিৰ্বাচনত ইউপিপিএলে বহুত ভোট লৈ এইবাৰ শুক্লাই চেৰপাঙত জিকিবলৈ গৈ আছে। মাত্ৰ দুটা দিন যোৱা ৫টা বছৰটো প্ৰথম তেনেকুৱা ৫টা বছৰ আছিলে য'ত মানুহে যি বিচাৰিছে তাকে পাইছে। শান্তি বিচাৰিছে, শান্তি পাইছে, নিৰাপত্তা বিচাৰিছে, নিৰাপত্তা পাইছে, সমন্বয় বিচাৰিছে, সমন্বয় পাইছে, নিজৰ ৰীতি নীতি সাংস্কৃতিবিলাক ভালকে উদযাপন কৰিব বিচাৰিছে, উদযাপন কৰিব পাৰিছে। গতিকে কোনো অসুবিধা নাই। আজি উন্নয়নৰ বহুত জায়গাত হৈ গৈছে, প্ৰত্যেকটো কাম চিন্তা চৰ্চা কৰি ৱেল ডিজাইন কৰি কৰা হৈছে। এইবিলাক দেখি পাই পেলাই সবে ৰাইজে আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আমি ৰাইজৰ কাৰণে ১০০% সমৰ্পণ, ইউপিপিএল দল বড়োলেণ্ডৰ ৰাইজৰ কাৰণে ১০০% সমৰ্পণ, আমাৰ নেতা কৰ্মী MLA MP যিয়ে নাথাকক ১০০% ৰাইজৰ কাৰণে সমৰ্পণ। মুখ্যমন্ত্ৰীয়ে কৈছে আমি কাম কৰিব বিচাৰো, উন্নয়নৰ কাৰণে কাম কৰিব বিচাৰো।
গতিকে তেওঁলোকৰ কাৰণে আমি যি কৰিব লাগে যেনেধৰণে আগবাঢ়িব লাগে সেনেধৰণে কৰিম বুলি কৈছে কি ক'ব চাওক বহুতে এনেকুৱা কথা কয় যে যোৱা 5 বছৰহে UPPL আছিলে তাৰ আগত স্বাধীনতাৰ পৰা বেলেগ দলে শাসন কৰি আছিল বেলেগ দলৰ নেতা কৰ্মীবিলাকে শাসন কৰি আছিলে MLA MP বেলেগৰে আছিলে কিন্তু বড়োলেণ্ড অঞ্চলটো ইমান নেগলেক্টেড হৈ আছিলে লাহে লাহেকৈ আজিহে বড়োলেণ্ড অঞ্চলটো উন্নয়নৰ ফালে আহিছে গতিকে যিয়ে বড়োলেণ্ডক মৰম কৰে আমিও তেখেতসকলক মৰম কৰিম কিন্তু বড়োলেণ্ডক যদি তেখেতসকলে মিছা কথা কৈ পেলাই এই অঞ্চলৰ ৰাইজক যদি কোনোবা ঠগাব বিচাৰে UPPL দল কোনো তেনেকুৱা দলবিলাকৰ লগত আমি নাই আৰু এটা কথা কৈছে যে আপোনালোকৰ ৰাখিব এপছুক আৰু বিজেপি চৰকাৰত আহিলে এপছুৰ লগতে কাম কৰিব বিচাৰিব কি ক'ব চাওক এপছুৰ কথা অহা নাই UPPLৰ কথা আহিছে চ' আমি UPPL হিচাপে কাম কৰি আছোঁ ৰাজনৈতিক দল হিচাপে আৰু আমি ভাৰতৰ বেলেগ ঠাইত নহয় অনলি এই 5টা ডিষ্ট্ৰিক্টত 40টা সমষ্টিত কাম কৰি আছোঁ গতিকে এই 40টা সমষ্টি 5টা ডিষ্ট্ৰিক্ট আমাৰ 35 লাখ জনগণ আৰু 26টা জনগোষ্ঠীৰ কাৰণে যোনে চিন্তা কৰিব কাম কৰিব তেখেতসকলৰ কথাটো আমি চিন্তা কৰিব পাৰোঁ কিন্তু এনে ৰাজনীতিৰ নামত ৰাজনীতি কৰিবলৈ UPPL সাজু নহয় হাগ্ৰামাৰ মহিলাৰী ডাঙৰীয়ালৈ মই শুভেচ্ছা জনাইছোঁ তেখেতৰ এইটো অন্তিম নিৰ্বাচন ইয়াৰ পিছত আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আপোনালোকে নিৰ্বাচনত দেখিবলৈ নাপাব এইকাৰণে শুভেচ্ছা জনাইছোঁ